বৰফ নে বৰফ? বৰফ হয়। দাদা ক'ত? ঐটো হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি মাৰ ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা উঠাৰ পৰা দেখাম গোটেই দিনটো কি কৰিলোঁ। আৰু মাৰ ঘৰত থাকিলে যে মই সঁচাকৈ বহুত লেটকৈ উঠোঁ। আৰু এই আমাৰ টিকলিটোৱে আহি উঠাই দিব। এবাৰ ৰাতি শুব, উঠি যাব, আকৌ আহিব। আৰু চাওকচোন মোৰ মাতটো খুব ভাঙিছে, এয়া ময়ে হয় দেই, বেলেগ বুলি নাভাবিব। মানে একদম কি হ'ল জানো, হঠাৎকৈ মাতটো ভাঙি থাকিলে। আৰু এইটোক চাওক, এইটো মানে ওলাই যাব লাগে, মানে বহুত দেৰি হ'ল আৰু ই নাথাকে আৰু ৰুমত, কাৰণ তাই গম পাইছে যে কি বহুত দেৰি হৈছে, উঠিব লাগে আৰু এতিয়া খেলিব লাগে। তো এয়া মা ঘৰত থাকিলে বহুত লেটলৈকে শুবলৈ পাওঁ, আৰামেই আৰাম। মানে বহুত দিনৰ পিছত একদম ধুনীয়াকৈ শুবলৈ পালোঁ। শোৱাটো বাৰু ঘৰতো হয়, ষ্টিল ইয়াত কোনো ডিষ্টাৰ্বেঞ্চ নাই। ৰাতিপুৱা 9টালৈকে উঠিলেও মানে প্ৰব্লেম নাই। ব্ৰেকফাষ্ট বনাবলৈ টেনশ্যন নাই, লাঞ্চ বনাবলৈ টেনশ্যন নাই। আৰু নিজৰ ঘৰত থাকিলেতো আৰু একদম টেনশ্যনেই। ব্ৰেকফাষ্ট বনাব আছে, লাঞ্চ ৰেডি কৰিব আছে, অফিচ যাব আছে। সেয়া শুই থকাৰ কাৰণে চব খিৰিকী চিৰিকী চবফালে বন্ধ আছিলে। অকণমান পোহৰ আহিবলৈ দিওঁ ঘৰটোত। আৰু মৰ্ণিং ব্ৰাছ চাছ কৰিয়ে মায়ে ধুনীয়াকৈ পৰঠা বনাই দিলে, ঘুগুনি বনাই দিলে। তো এয়াকে খাওঁ এতিয়া। কৈছোঁ ন, মাৰ ঘৰত থাকিলে আৰু টেনশ্যন নাই, একদম ধুনীয়াকৈ হোটেল টাইপ। গোটেই ব্ৰেকফাষ্টবোৰো ডাইনিঙত ৰেডি, লাঞ্চো ডাইনিঙত ৰেডি হ'ব। জাষ্ট খোৱা আৰু শোৱা, এইটোৱেই কাম, আৰু বেলেগ একো কাম নাই। পৰঠাটো যে ইমান ছফ্ট আছিলে, খাবলৈ ইমান টেষ্টি হৈছিলে। আমাৰ টিকলুটোৱে বৰফ খাই আছে। আৰু চাব দেই, তাক মই বৰফ বুলি ক'ব দিম, সি কি ক'ব। কি খাইছা তুমি এইটো? বৰফ হয়? কি বৰফ হয়? বৰফ বুলি কোৱাচোন, ভালকে কোৱাচোন। বৰফ বৰফ নে বৰফ? বৰফ হয়। দিবা নেকি এক টুকুৰা? কিয়? আৰু একবাৰ কোৱাচোন, বৰফ। দেউতা, এইটো কি ইলিচ মাছটো পুৰা এনেকৈ হেৰি কৰি ল'ব নেকি? এইখিনি দি দিব ইয়াতে। কি? আৰু ডাইৰেক্ট গেছত বহাই থৈ দিবা, তাতে লৰাই দিবা নেকি? কি দি চম্ভাৰ মাছ ইমান কাহ উঠি আছে? অঁ, দাদা আমাৰ টিকলুকেইটাক চাওক। মানে ই আমাক একচুৱেলি বহুত দেৰিৰ পৰা দেখা পোৱা নাছিলে। আমি তাক বন্ধ কৰি ৰুমত বন্ধ কৰি থৈ পলাইছিলোঁ, ওলাই গৈছিল। আৰু ইয়াত টিকলাও স্কুলৰ পৰা আহি পেলাই তো এতিয়া একদম পাগল হৈ গৈছোঁ, মানে দেখি পেলাই যে ইমান দেৰি ক'ত আছিলি তহঁতে। আমাৰ একচুৱেলি ঘৰত আহিলে আধা টাইমটো সিহঁত দুটাৰ লগতে যায়। এইটো মোৰ মামাৰ ল'ৰা হয়, কিউট নাৰ্চাৰীত পঢ়ে। আৰু এইটো চাওক, তোমাৰ হাত নিদিবা, কিন্তু তোমাৰ হাত নিদিবা, তোমাৰ হাত নিদিবা। খেলি থাকিব দিয়া, হাত মুখত নিদিবা, মুখত হাত একদম নিদিবা।
কেনেকৈ জিভা উলিয়াইছে কুকু দিয়া কুকু দিয়া কুকু দিয়া এটা কুকু দিয়া এটা কুকু দিয়া ধুনু ক'ত ধুনু ক'ত দাদা ক'ত দাদা ক'ত দাদা ক'ত ঐ ক'ত গ'ল দাদা দাদা ক'ত ক'ত আছে আৰু এয়া ইলিচ মাছ দেউতাই মানে মোৰ ফেভৰেট হয় বুলি জানে মই আহিলে আনিব ইলিচ মাছ আৰু খুব টেষ্টিকৈ বনায় আৰু নিজেই বনাব মানে কাকো বনাব নিদিয়ে আৰু এয়া কাঁইটবোৰ পেলোৱা মোৰ যোগাৰো আইডিয়া মই মানে বাতি এটা তেনেকৈ পানী ল'লোঁ কাৰণ ইলিচ মাছত ঢেৰ কাঁইট থাকে পানী খাই মেলি ওলাই আহিলে গোটেইকেইটা অৱস্থা চাওক ক'ত লাগছে জানা ক'ত এই যে জেক লগোৱা যে বডি থাকে গাড়ীত জেক লগোৱা বাকি যেনিবা বহুত জানছে গাড়ীত জেক লগোৱা বডিত লাগছে আমাৰ চিল্লাৰ পাৰ্টি গোটেইকেইটা চিল্লাৰ পাৰ্টি আহি আছোন কেমেৰা সন্মুখত এই পোৱালিবিলাক মইনা বাৰো স্কুল আছে এতিয়া ক'ত গ'ল আৰু এটা ক'ত ক'ত গ'ল ঐ আমি গোটেইকেইটাই গাহৰি বিচাৰি মাৰ পৰা ভাল লং ন পইচাটো কাৰণ আমি ঘৰত যেনেকৈ আছো যেনেকৈ আহিছো কাৰণ ইভিনিং টাইম ওদালগুৰিত গাহৰি নাপায় ফাইনেলি পালোঁ এখন গাহৰি দোকান কিন্তু এজ ইউজুৱেল ইয়াক চাওক ভাইটি গ'ল কাৰণে অৱস্থা চাওক তাৰো যাব লাগে ইয়াকো পাগল হৈ যাব মানে এভৰিডে এইটোৱে কাম কোনোবা যদি নামিছে সিও যাব লাগিব নহ'লে এনেকৈ কান্দি থাকিব ধুনু ধুনু এইফালে এইফালে ধুনুমা এইফালে আছো ন আমি আছো তুমি ৰবাব টেঙা খাবা নে নোখোৱা কাম তুমি কেমেৰাত চাই কিয় কাম কৰি এটা ৰবা এখন কাঁহী লৈ আহাচোন কাঁহৰ কাঁহী নহয় বেলেগ কাঁহী লৈ আহা ষ্টীলৰ কাঁহী কাষৰ পৰা লৈ আহাচোন তুমি জানা দিয়া কি ধুনীয়াকৈ কৈছা মই নাজানো আৰু এয়া ইভিনিং টাইমত খাই আছোঁ ৰবাব টেঙা কাৰণ দেউতাই খাম বুলি ক'লে আৰু ময়ো এইবছৰ খোৱা নাছিলোঁ তো ভাল লাগে খুব চ' সেইটো কাৰণে ভালকৈ কাটিবও নাজানো ষ্টিল চেষ্টা কৰিছোঁ আৰু আমাৰ টিকলুটো মানে খাবৰ কাৰণে খুব এক্সাইটেড কিন্তু সি কেমেৰা দেখিছে কিবা কিবি কৰিয়ে আছে অথনিৰ পৰা নন ষ্টপ গুটি আছে ডাঙৰ এটা এখানে গুটি গুটি খাইছা itu on namanya আৰু এয়া বহুত দিনৰ পিছত বনোৱাৰ কাৰণে চাগে বহুত টেষ্টিও আছিলে আৰু জলকীয়া এগাল দিলোঁ কাৰণ টিকলুটো নাখায় নে নাটক কৰি আছে আৰু মেগীকো দিলোঁ কাৰণ তাই চৰ্দি লাগি আছিলে যিহেতু আৰু খাবলৈ সঁচাকৈ টেষ্টি বাৰু মানে টেঙা একচুৱেলি দিনত খাব লাগে কিন্তু ইভিনিং খালোঁ আৰু ইয়াত দেউতা আহি ইমান ধুনীয়াকৈ মোক ছাতুৰ চৰ্বত বনাই দিলে খাবলৈ বহুত টেষ্টি আছিলে এই ছাতুৰ চৰ্বতটো আৰু ৰাতি আছিলে গাহৰি মায়ে আমাক গাহৰি ভিতৰত বনাব নিদিয়ে বাৰু বাহিৰতে বনাওঁ এয়া মোৰ ফেভৰেট কিমান মাহ পিছত খাই আছোঁ আৰু মায়ে বনাই আছিলে পনীৰ পকৌৰা কাৰণ মাহঁতটো ভেজ খাব এতিয়া পনীৰ পকৌৰা খাবলৈও বহুত টেষ্টি পনীৰটো খুব ধুনীয়াকৈ সানি লয় তাত পিঁয়াজ জলকীয়া দি বেলেগ একো ইনগ্ৰিডিয়েণ্টছ নিদিয়ে জাষ্ট পনীৰটোৱে সানি লয় আৰু চাওকচোন আমি মানুহ 4টা যদিও কাঁহী ইমান কেইখন কাৰণ আমাৰ ঘৰত
ঢেৰ চাৰা মানুহ হয় কাৰণ দোকানৰ এমপ্লয়িজবোৰো আছে চব ঘৰতে থাকে তো এয়া আমাৰ ডিনাৰ টাইম আমাক মায়ে মানে আগতে আমাক খাই ল'বলৈ দিয়ে যিহেতু পৰ্ক থাকে তাৰপিছত ডাইনিং চাইনিং ভালকৈ মুচি দিয়াৰ পিছতহে মাহঁতে খায় মানে আৰু এয়া মোৰ পৰ্ক কাৰী মই বনাইছিলোঁ খাবলৈ সঁচাকৈ বহুত টেষ্টি মানে বহুতেই টেষ্টি হৈছে মই নিজেই নিজৰ তাৰিফ কৰি আছোঁ মানে কি ক'ম আৰু এয়া ভাত পানী খাই লৈ উঠি লাইট চাইট অফ কৰি শুব আহিছোঁ তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বাই বাই গুড নাইট